Hello guys, good afternoon. টিকটক য'ত অভিনেতাই কৰে অভিনয়, ডেন্সাৰে কৰে ডেন্স, লগতে হিজৰাই কৰে হিজৰামি। লেট্ৰিঙৰ চিটত পানী ঢালি দিয়াৰ লগে লগে যেনেকৈ জিলাপিখিনি 2 ছেকেণ্ডত নোহোৱা হৈ যায়, সেনেকৈ যোৱা 2 দিনত টিকটকৰ ৰেটিংছ প্লে ষ্ট'ৰত 4.5ৰ পৰা ডাইৰেক্ট নুমি ডাইৰেক্ট 1.3 আৰু তাকে লৈ আমাৰ ডেকা চাম অধিক উৎসাহিত হৈ গৈছে, কাৰণ ৰেটিংছ কমি টিকটকটো আমাৰ ইয়াতে বন্ধ হৈ যাব। আৰু বন্ধ হ'বা সঁচাকৈ লাগেও, কিন্তু নহয়। কাৰণটো শুনক, কোনো এটা বৰ্তমান বহুত ইউটিউবাৰে কৈ আছে যে ৰেটিংছ কমি লাষ্টত তাৰমানে এপটো তাৰমানে এতে বন্ধ হৈ যাব বা বেন হৈ যাব। কিন্তু কোনো এটা এপৰ ৰেটিংছৰ লগত সেই এপটো তাৰমানে বন্ধ হোৱাৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে। এপ এটা ৰেটিংছ যিমানেই ওপৰত থাকিব, ধৰক 4.5 বা 5 ষ্টাৰ যিমানেই ওপৰত ৰেটিংছ থাকিব, সেই এপটো সদায় সিমান ওপৰত দেখাব, শ্ব' কৰিব প্লে ষ্ট'ৰটো খুলি লগালগ। আৰু এপ এটা ৰেটিংছ যিমানেই কম, সেই এপটো সদায় তলত থাকিব। প্লে ষ্ট'ৰত বৰ্তমান এনেকুৱা বহুত এপ আছে যিবিলাকৰ ৰেটিংছ টিকটকতকৈ বহুত তলত, তথাপিও সেই এপবিলাক এতিয়াও এক্সিষ্ট কৰি আছে বা আছে, ডিলিট হৈ যোৱা নাই। চ' যদি মানে সঁচাকৈ টিকটকটো বেন হ'ব লাগে বা বেন কৰিব লাগে, আমি কি কৰিব লাগিব? আমি ৰিপৰ্ট মাৰা, ৰেটিং কমকৈ দিয়া, সেইগিলাখানটো বেলেগ কথা, সেইটো নৰ্মেল কথা, সেইটো আমি কৰিবই লাগিব। তাৰোপৰি যদি আমি ডিলিট হৈ যোৱাটো বেন হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে আমি ফিডবেক দিব লাগিব। যিমান প্ৰব্লেম, যিমান পাৰে বেয়াকৈ, যিমান যি লিখিব পাৰে আমি লিখি পেলাই ফিডবেক দিব লাগিব। তাৰোপৰি আমি কেছ কৰিব লাগিব। আৰু কেছ আপুনি বা মই কৰিলেই নহ'ব, অলৰেডি কেছ কৰিছিয়ে MCW চেয়াৰপাৰ্চন ৰীতা শৰ্মাই টিকটকৰ ওপৰত কেছ কৰিছে। কাৰণ টিকটকে বহুত এনেকুৱা ভিডিঅ' দেখুৱাই যোনবিলাক ভিডিঅ'ত তাৰমানে ছোৱালীৰ ওপৰত এচিড এটাক, বাচ্ছাৰ ওপৰত এটাক, কিবা নাথিব লগা বহুত ভিডিঅ' টিকটকে শ্ব' কৰে। আৰু এনেকুৱা ভিডিঅ'বিলাকৰ কাৰণে কেছ কৰিছে, কিন্তু বস্তুটো ইমানো ইজি নহয় বন্ধ হৈ যোৱাটো। আৰু চবতকৈ ডাঙৰ কথা মই কৈয়ে নাই, যোৱা 2 দিন আগত টিকটকৰ ৰেটিংছ আছিল 1.3 আৰু আজি আছে 1.6, অহাকালি গেলি 2 তাৰে পিছদিনা গেলি 3 আৰু তাৰে পিছদিনা 4.5। আৰু লাষ্টত যাই পেলাই ফুলনি মানে বাগিচা, আৰু বাগিচা মানে ফুলনি, ক'ত বন্ধ হ'ল? চ' গাইজ, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰাই নাই, নিশ্চয় কৰক। এনেকুৱা ইণ্টাৰেষ্টিং টপিক আপোনালোকৰ কাৰণে এই চেনেলটোত আনিব ট্ৰাই কৰি থাকিমতো। চ' থেংক ইউ গাইজ, টেক কেয়াৰ।